নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ কাৰণে আজি ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰবোৰ প্ৰতিদিনে চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই মুহূৰ্তত জনাই আছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। কৰিশ্মা নাথক ক্ষমা খোজাৰ দাবী সদৌ অসম নাগাৰা সংঘৰ। অন্যথা বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰা হৈছে। পুনৰ চৰ্চাত সামাজিক মাধ্যমত জনপ্ৰিয় হোৱা নাগাৰা নামৰ শিল্পী চিপাঝাৰৰ কৰিশ্মা নাথ। চিপাঝাৰত সংবাদ মেল পাতি কৰিশ্মা নাথৰ লগতে সাংবাদিক ইউটিউবাৰক উভতি ধৰিছে সদৌ অসম নাগাৰা নাম সংঘই। নাগাৰা নাম সংঘ ভোজ খোৱা সংঘ নেকি বুলি কৰিশ্মা নাথৰ এই মন্তব্যত এতিয়া ক্ষোভিত হৈ পৰিছে সদৌ অসম নাগাৰা সংঘ। শীঘ্ৰেই ক্ষমা খোজাৰ দাবী জনাইছে সংঘই। অন্যথা বিহিত ব্যৱস্থা লোৱাৰ হুংকাৰ জনাইছে নাগাৰা সংঘই। নাগাৰা সংঘৰ নামৰ বিকৃতি সম্পৰ্কে চিপাঝাৰত সংবাদ মেল পাতি সদৌ অসম নাগাৰা নাম সংঘৰ সাধাৰণ সম্পাদক নিপন দত্ত আৰু সভাপতি বলোৰাম বৈশ্যই ক্ষোভ প্ৰকাশ কৰিছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে হাতত আপোনাৰ আছে মাত্ৰ ২৬টা দিন। শীঘ্ৰেই এই কাম আপুনি এই ২৬ দিনৰ ভিতৰত কৰিব লাগিব, কিয়নো ভূমি পট্টাৰ বাবে আবেদন কৰিবলৈ আপোনাৰ এই ২৬ দিনৰ ভিতৰত সুযোগ আছে। ভূমি পট্টাৰ বাবে আবেদন কৰিবলৈ আপোনাৰ কি লাগিব নথিপত্ৰ। বেদখল থকা মাটিখিনিৰ মালিক হ'ব আপুনি। একচনীয়া মাটি ম্যাদী কৰি দিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। ৰায়তীসকলকো ম্যাদী পট্টা দিব চৰকাৰে। মিছন বসুন্ধৰা 2.0ৰ জৰিয়তে পাব ভূমি পট্টা। চলি আছে এতিয়া আবেদন প্ৰক্ৰিয়া। ৩১ মাৰ্চ হৈছে আবেদনৰ শেষ সময়সীমা। ৩১ মাৰ্চৰ ভিতৰতে আপুনি আবেদন কৰাৰ সুযোগ লাভ কৰিব। আবেদন কৰিবলৈ কি নথিৰ দৰকাৰ হ'ব আপোনাৰ? খাজনা আদায়ৰ শেহতীয়া ৰচিদৰ প্ৰয়োজন হ'ব। লগতে আচল গৰাকীৰ পৰা ভূমি হস্তান্তৰকৰণৰ কোনো প্ৰমাণ পত্ৰ লাগিব। গাঁও প্ৰধানে দিয়া প্ৰমাণ পত্ৰ। বংশানুক্ৰমিকভাৱে দখলত থকা মাটিখিনিৰ প্ৰমাণৰ নথি লাগিব। ক্ৰেতা আৰু বিক্ৰেতাৰ দুয়ো ফটো পৰিচয় পত্ৰ লাগিব। ক্ৰেতা আৰু বিক্ৰেতাৰ দুয়োৰ পান কাৰ্ড। rtps.assam.gov.in এই ৱেবছাইট যোগে আপোনালোকে আবেদন কৰিব পাৰিব আপোনাৰ মাটিৰ বাবে। পৰৱৰ্তী আন এটা খবৰ হৈছে এইবাৰ কৰোনা মহামাৰীৰ পিছতে আন এটা নতুন SOP আহি পৰিছে। যদি আপোনাৰ কণ শিশুসকলৰ কাহ চৰ্দি বা জ্বৰ হৈছে তেন্তে এই খবৰটো আপোনাৰ বাবে অতিকৈ জৰুৰী। কণ শিশুৰ কাহ চৰ্দি জ্বৰ বমিত আক্ৰান্ত হৈছে নেকি? IMA জাৰি কৰিছে নতুন SOP। চিকিৎসা গৱেষকে এনেধৰণৰ লক্ষণসমূহক H3N2 ভাইৰাছ সদৃশ বুলি চিহ্নিত কৰিছে। বিগত ৩ মাহত এনেধৰণৰ লক্ষণত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হৈছে বহুতো লোক। কাহ চৰ্দি জ্বৰত আক্ৰান্ত হ'লেই আপুনি এণ্টিবায়'টিক খোৱাৰ পৰা বিৰত থাকক। বতৰ পৰিৱৰ্তন লগেই এনেধৰণৰ কাহ চৰ্দিত বহু লোক আক্ৰান্ত হয়। ১৫ৰ পৰা ৫০ বছৰ বয়সৰ লোক আক্ৰান্ত হৈছে এনেধৰণৰ লক্ষণত। এনে কাহ চৰ্দি জ্বৰ সাধাৰণতে ৩ৰ পৰা ৪ দিনলৈকে হৈ থাকে। চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে ঔষধ সেৱন কৰিব লাগিব আপুনি। হঠাৎ কাহ চৰ্দি আদি বৃদ্ধি পোৱাক লৈ ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে জাৰি কৰিছে নতুন SOP। পৰৱৰ্তী খবৰটো হৈছে মেঘালয়ত NPP বিজেপিৰ মিত্ৰতাক সমৰ্থন কৰা HSPDPৰ বিধায়ক মেথডিয়াছ দখুৱাৰ শ্বিলংস্থিত কাৰ্যালয়টো তেওঁৰ নিজৰ দলৰ কৰ্মীয়ে জ্বলাই দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। শনিবাৰে NPPৰ জ্যেষ্ঠ নেতা প্ৰেষ্টন টাইনছঙে এই তথ্য প্ৰদান কৰিছে। উল্লেখযোগ্য যে কনৰাড চাংমা নেতৃত্বাধীন NPP বিজেপি মিত্ৰজোঁটক সমৰ্থন আগবঢ়াব বুলি শুকুৰবাৰে দখুৱাৰ আৰু তেওঁৰ দলৰ আন এক বিধায়ক সকলিয়াৰ ভাৰ্জিৰিয়ে ঘোষণা কৰিছিল। NPP নেতা তথা বিদায়ী উপ মুখ্যমন্ত্ৰী টাইনছঙে জনোৱা মতে শুকুৰবাৰে নিশা হিল ষ্টেট পিপলছ ডেমক্ৰেটিক পাৰ্টিৰ ক্ষুব্ধ সমৰ্থকসকলে চহৰখনৰ
লাইটুমখৰা অঞ্চলত থকা দখুৱাৰৰ কাৰ্যালয়ত প্ৰৱেশ কৰি অগ্নি সংযোগ কৰিছে অগ্নি নিৰ্বাপক বাহিনীৰ লোকে সেই সময়তে সেই স্থানত উপস্থিত হৈ জুই নিৰ্বাপন কৰে বুলি জনোৱা হৈছে টাইমছঙে কয় যে এনে কাণ্ডৰ সৈতে জড়িতসকলে জনাদেশক সন্মান কৰিব লাগে ইফালে শনিবাৰে মঠফৰানত SSPDPৰ ক্ষুব্ধ সমৰ্থকসকলে NPP বিজেপি মিত্ৰজোঁটক সমৰ্থন আগবঢ়োৱা দুয়োগৰাকী বিধায়কৰ প্ৰতিমূৰ্তি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে গুৱাহাটীত এক পাশবিক ঘটনা সংঘটিত হৈছে 5 মহীয়া পুত্ৰ সন্তানক নিৰ্যাতন চলাই হাত ভৰি ভাঙিলে নিজ পিতৃয়ে গুৱাহাটীত এক অমানৱীয় ঘটনা সংঘটিত হৈছে 5 মহীয়া এটি শিশুক নিজৰ পিতৃয়ে শাৰীৰিকভাৱে আক্ৰমণ কৰিছে আক্ৰমণত 5 মহীয়া পুত্ৰ সন্তানৰ হাত ভৰি ভাঙিলে পিতৃয়ে মহানগৰীৰ কাহিলীপাৰাত সংঘটিত হৈছে এই জঘন্য ঘটনাটো অভিযুক্ত পাখণ্ড পিতৃৰ নাম অলোকেশ গোস্বামী বুলি জানিব পৰা গৈছে জানিব পৰা মতে বৃহস্পতিবাৰে নিশা অলোকেশ গোস্বামীয়ে তেওঁৰ পত্নীক কৌশলেৰে ঘৰৰ পৰা বাহিৰলৈ পঠিয়াইছিল শিশুটিৰ মাতৃ বাহিৰলৈ যোৱাৰ পাছতেই পিতৃয়ে শিশুটিৰ দুইখন ভৰিৰ লগতে এখন হাতো ভাঙি পেলাইছে কিছুদিন পূৰ্বেই শিশুটিৰ সেইখন হাততেই ভেকচিন দিয়া হৈছিল হাত ভৰি ভাঙি দিয়াৰ উপৰিও শিশুটিৰ কাণ আৰু নাকটো কামুৰি নিৰ্যাতন চলায় পিছত শিশুটিৰ কান্দোনত চুবুৰীয়াৰ সন্দেহ উপজে বৰ্তমান শিশুটিৰ GMCত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে আজি ৰাতিপুৱাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ উচ্ছেদক লৈ প্ৰতিখন জিলালৈ আন এটা জৰুৰী খবৰ আহি পৰিছে উচ্ছেদক লৈ প্ৰতিখন জিলালৈ আন এটা জৰুৰী খবৰ ৰাজ্যৰ সকলো জিলাতে উচ্ছেদ চলাব এতিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰে শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত চলিছে হিমন্ত বিশ্ব শৰ্মাৰ উচ্ছেদ অভিযান ইফালে আজি ৰাজ্যৰ সকলো জিলাতে উচ্ছেদ চলাব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আন এটা নিৰ্দেশনা দিছে বিগত 15 বছৰত কোনে কত মাটি দখল কৰিছে তথ্য লাগে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ সকলো উপায়ুক্তলৈ নিৰ্দেশনা মুখ্যমন্ত্ৰীৰ প্ৰধান সচিবৰ জলাশয়ৰ দাঁতি কাষৰীয়া স্থানৰ দখলকাৰীক চিনাক্তকৰণৰ নিৰ্দেশ 7 দিনৰ ভিতৰত চৰকাৰক দাখিল কৰিব লাগিব এখন প্ৰতিবেদন বানৰ সময়ত সৃষ্টি হোৱা অচলাৱস্থা দূৰীকৰণৰ বাবে তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা ডাঙৰ উচ্ছেদ আহিব বুলি কোৱা হৈছে মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা কোৱা হৈছে এতিয়া গোৱালপাৰা খুনাই ৰূপাই অভয়াৰণ্য চলিব বৃহৎ উচ্ছেদ অভিযান টাৰ্গেটত আছে কৰিমগঞ্জ বঙাইগাঁও কুকৰাঝাৰৰ লগতে উৰাং সংৰক্ষিত বনাঞ্চলো বেদখল মুক্ত কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা কঠোৰ নিৰ্দেশনা দিয়া হৈছে ইতিমধ্যে জিলা উপায়ুক্তলৈ কঠোৰ নিৰ্দেশনা দিয়া হৈছে যে কৰিমগঞ্জ বঙাইগাঁও কুকৰাঝাৰৰ লগতে গোৱালপাৰা খুনাই ৰূপাই অভয়াৰণ্য চলিব বৃহৎ উচ্ছেদ অভিযান